নমস্কাৰ প্ৰথমে সকলোকে অসমীয়া নৱবৰ্ষৰ অলেখ হিয়াভৰা শুভেচ্ছা জনালোঁ মই পঢ়ি অহা বিদ্যালয়খনিত কণ কণ ভণ্টি ভাইটি সকলে কিদৰেনো বিহু আদৰণি জনাইছে চাওঁ আহক আহি শিক্ষাগুৰুসকলক মাত লগাই মই আহিলোঁ ভণ্টি ভাইটি সকলেনো কি কৰি আছে চাবলৈ এইফালে আমাৰ প্ৰান্তিক ঢোল লৈ বহি আছে Big fan. Iphale অভিভাৱক বহি আছে আমাৰ বিশিষ্ট সমাজসেৱক বিষ্ণুপুৰ অঞ্চলৰে ভীমকান্ত শইকীয়া দেৱক সম্বৰ্ধনা জ্ঞাপন কৰিব নিৰ্জনা বেগম আমাৰ বিদ্যালয়ৰ ছাত্ৰী নিৰ্জনা বেগমে সম্বৰ্ধনা জ্ঞাপন কৰিছে ভীমকান্ত শইকীয়া দেৱক পূৰ্ণিমা গগৈ আইতা ইয়াৰ পিছতে আমি আমাৰ এই অঞ্চলৰ আমাৰ আইতা ৰীতা দেৱী ইয়াৰ পিছতে আছে আমাৰ বিষ্ণুপুৰ অঞ্চলৰ সম্বৰ্ধনা জ্ঞাপন কৰিব দেৱাশীষ গোস্বামী তোমাৰ নাম কি ৰুঞ্জন জানিয়া ললু হৰ
এয়া মোৰ লগৰখিনিও পালেহি কিন্তু বহুত পলমকৈ পালেহি বিহু শেষেই হ'ল তেওঁলোক অহালে আজিকালি ইমান কি কৈছিলি বাহিৰৰ বেয়া যে লিখিছিলি ফটো মাৰিবলৈ ৰৈ আছো ভালকে মাৰি দে মই ভাবনাত গৈছো আকৌ মাৰি নিদিবি হৈ গ'ল পেলাই দে
মোৰ কি আৰু আমি মাৰিলো আমি ফটো মাৰিলোঁ আমি ছাৰৰ লগত ফটো মাৰিলো এতিয়া আমি ঘৰ যাওঁ মানে আৰু অকণমান টিঘিলগিলাই আহে ঘৰ যাম দেই আহিম স্কুল আমাৰ বন্ধু আকাশ ঘৰলৈ গুচি গ'ল আমি কেইটাহে থাকিলোঁ আৰু এতিয়া আমি পালোহি গংগা ৰেষ্টুৰেণ্টলৈ ঘৰ যোৱাৰ পূৰ্বে ভাবিলোঁ কিবা এটা খাই যাওঁ এইফালে আমি মোবাইলটো মানে চাৰ্জ নাথাকিলে সেই চুইচ অফ কৰি দিব লাগে গাইজ আজি ব্লগটো ইমানেই ভাল লাগিলে লাইক কমেণ্ট কৰিব একেবাৰে নাপাহৰিব আকৌ লগ পাম বাই বাই